মা মই অমিতৰ বাহিৰে কাৰো লগতে বিয়াত নবহো কৈ দিছোঁ কিন্তু চা আইজনী অমিত এটা দুখীয়া ঘৰৰ ল'ৰা আৰু তাতে সি থাকে গাঁৱত তই কেনেকৈ এডজাষ্ট কৰিবি আইজনী তাৰ লগত কচোন তই সৰুৰে পৰা অভাৱ কি বস্তু চিনিয়ে নাপাওঁ কিন্তু অমিতৰ ঘৰত তই অভাৱৰ বাহিৰে একোৱেই নাপাওঁ চোৱা মা অমিত দুখীয়া হ'লেও তাৰ স্বভাৱ চৰিত্ৰ বহুত ভাল মা আৰু আজিকালিৰ দিনত তেনেকুৱা এটা ল'ৰা ক'ত পাম মই কলেজ যাওঁ এতিয়া পিছত কথা পাতিম তোমাৰ লগত হে প্ৰভু এই ছোৱালীজনীয়ে কিয় বুজি নাপায় বাৰু ভাল পাই তাইক নোখোৱাই কি যে কৰোঁ বুজিয়ে পোৱা নাই চোৱা নিহাৰিকা তোমাৰ মায়ে ঠিকে কৈছে তুমি ধনী ঘৰৰ ছোৱালী আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত তুমি এডজাষ্ট হ'ব নোৱাৰিবা কেতিয়াও অমিত প্লিজ তুমি মাৰ নিচিনাকৈ কথাবোৰ নকবাচোন মোৰ লাইফত তোমাৰ বাহিৰে আন কোনো আহিব নোৱাৰে চব ব'লা আমি আজিয়ে বিয়া পাতি লওঁ নিহাৰিকা আমি আমাৰ মা দেউতাক বিশ্বাসঘাত কৰিব নোৱাৰোঁ মই আজি ঘৰত কথাটো পাতিম বাৰু বাট আগতে মোক সৰু সুৰা চাকৰি এটা বিচাৰি ল'ব দিয়া তাৰ পাছতহে আমি বিয়াত বহিম অ'কে হ'ব কিন্তু বেছি দিন মই ৱেইট কৰিব নোৱাৰোঁ কিন্তু কৈ দিছোঁ ঠিক আছে উপায় শুনচোন তোৰ লগত কথা এটা আছিলে তই বিয়া পাতি কিবা ভুল কৰা নাইতো মানে বোৱাৰী হৈছে ধনী ঘৰৰ ছোৱালী আৰু আমি দুখীয়া দৰিদ্ৰ ভালকৈ আমাৰ খাবলৈকে নোজোৰে তেনেকুৱা এটা অৱস্থাত তই বিয়া পাতি কিবা ভুল কৰিলি যেনহে লাগিছে মোৰ মা তুমি সেইবোৰ চিন্তা কৰিব নালাগে মই সৰুকৈ হ'লেও চাকৰি এটা পালোঁ যেতিয়া তোমাক আৰু নিহাৰিকাক দুবেলা দুমুঠি খুৱাব পাৰিম পিছত কি ঠিক ভাল দিন আহিবও পাৰে আমাৰ ঈশ্বৰে কৃপা কৰিলে মা তাকেই হ'ব পাই ঈশ্বৰে আমালৈ চকু মেলি চালেই হ'ল আৰু অমিত ঘৰত অকল এখনেই ফেন আছে নেকি আৰু মায়ে কি আমাৰ লগতেই সদায় শুব নেকি মানে একেটা ৰুমতেই নিহাৰিকা ঘৰত এখনেই ফেন আছে আৰু ইমান গৰমত ফেন নোহোৱাকৈ মায়ে পাকঘৰত শুব নোৱাৰে নহয় তাৰ মানে মোক বিয়া নপতাৰ আগতে তোমালোক দুয়োটাই একেটা ৰুমতেই শুইছিলা একেটা ৰুমতেই শুইছিলোঁ আৰু আমাৰ ঘৰত বেলেগ ৰুমনো ক'ত আছে তুমি দেখিছাইচোন কি যে কথাবোৰ সুধি আছা নহয় নহয় মানে তুমি যদি পাৰা ফেন এখন লৈ আহিবাচোন এনেকৈ মায়ে আমাৰ লগত হোৱাটো বেয়া কথা নহয় চোৱা নিহাৰিকা মই নতুনকৈ কাম এটাত সোমাইছোঁহে এতিয়াই মই দৰমহা নাপাওঁ নহয় তোমাক মই আগতেই কৈছোঁ যে তুমি মোৰ লগত বিয়া হৈ আহিলে অকল কষ্ট পাবা এতিয়া মনে মনে ভাত বনাই থাকা ইমান সৰু কথাটোতে মোক কেনেকৈ খং কৰিছে চা ঘৰত আগতে এচিৰ তলত শুইছিলোঁ কিন্তু আজি অনুভৱ কৰিছোঁ যে হয়তো মই বিয়া হৈ ভুলেই কৰিলোঁ কেনেকৈ শুই থাকোঁ বাৰু মই ইমান গৰমত ঘৰত ইমান সময় এচিৰ তলত শুই থাকোঁ কিন্তু আজি এই সৰু জুপুৰিটোত শুই আছোঁ তাকো এচি নোহোৱাকৈ নিহাৰিকা তই সঁচাকৈয়ে ভুল কৰিলি নেকি বিয়া হৈ অমিতৰ লগত অমিত মই ইমান গৰমত এই সৰু ৰুমটোত শুব নোৱাৰোঁ আমি ভাড়াঘৰলৈ গুচি যাওঁ ব'লা এটলিষ্ট একেটা ৰুমতে আমি মাৰ লগততো শুব নালাগে আৰু বিয়াৰ পিছত মানুহৰ প্ৰিভেচি বোলা কথা এটাও থাকে নহয় নিহাৰিকা তুমি এইবোৰ কি কথা কৈছা মই এতিয়া মোৰ মাক তোমাৰ কাৰণে এৰি দিব লাগে মানে তোমাক মই বাৰে বাৰে কৈছিলোঁ যে মোৰ লগত বিয়া হৈ তুমি অকল দুখ আৰু কষ্ট পাবা কিন্তু তুমি নামানিলা আৰু আজি তুমি নিজৰ স্বাৰ্থৰ কাৰণে মোৰ মাক অকলশৰীয়া কৰিব খুজিছা নহয় অমিত তুমি মোক ভুল বুজিছা মই মাত্ৰ তোমাৰ লগত সময় কটাব বিচাৰোঁ অকলে আৰু মা থাকিলে সেইখিনি সম্ভৱ নহয় মাক তুমি বাৰাণ্ডাতে শুব ক'বা আজি মানে বাৰাণ্ডাত ফেন নহ'লেও হৈ যাব বতাহ মাৰিয়ে থাকে নহয় মই তেনেকুৱা একো কৰিব নাই তেনেহ'লে ময়ো তোমাৰ লগত নাথাকোঁ মই আজিয়ে মাৰ ঘৰলৈ উভতি যাম তোক বাৰে বাৰে কোৱাৰ পিছতো তই গৈছিলি নহয় সেই ভিক্ষাৰীটোৰ ঘৰলৈ বিয়া হয় এতিয়া কিয় আহিলি তই উভতি আমাৰ ওচৰলৈ যা গুচি যা এতিয়াই থাকিব লাগিছিলে আকৌ তাতে কষ্ট হ'লেও তই জানি বুজি তোৰ নিজৰ জীৱন বৰবাদ কৰি ল'লি আৰু লগতে আমাৰ নাক কাণো কাটিবি মা পাপা আই এম চৰি মোৰ ভুল হৈ গ'ল মই অমিতৰ ভাল পোৱাত ইমানেই অন্ধ হৈ গৈছিলোঁ যে ভাল বেয়া বিচাৰ কৰা শক্তিকণো মোৰ নোহোৱা হৈ গৈছিল সেই সময়ত এতিয়া আমাক চৰি কৈ কি লাভ তই বিয়া হ'লি যেতিয়া দুখীয়া হ'লেও সেইখনেই তোৰ ঘৰ এদিন নহয় এদিন তই তালৈ উভতি যাবই লাগিব যা শুই থাক দে এতিয়া যা
হে ভগৱান, এইবোৰ কি? আমাৰ ঘৰৰ ভিতৰত পানী কেনেকৈ সোমালে? তাৰ মানে আমাৰ ইয়াত বৰষুণৰ কাৰণে বানপানী হৈছে। মা, পাপা, ক'ত আছা তোমালোক? আইজনী, আমাৰ গোটেই ঘৰটো পানীৰে ভৰি পৰিলে। থাকিবলৈ শুকান ঠাই এডোখৰো নাই। কি কৰিম, ক'লৈ যাম ভাবিয়ে পোৱা নাই। গোটেই চহৰখনতেই একেই অৱস্থা। আমাৰ ঘৰৰ মানুহবোৰো আমাৰ লগত ভাল নহয়। আমাক থাকিবলৈ দিয়াটো দূৰৰে কথা, আমাৰ লগত ভালকে কথাই পাতিব নিবিচাৰে। ইমান হিংসা আমি ধনী কাৰণে, আৰু এইজনীয়ে দুখীয়া ল'ৰা এটাৰ লগত বিয়া হৈ আমাৰ নাক কাণটো কাটিলেই। এতিয়া আমি য'তেই যাওঁ আমাক তাতেই হাঁহিব। তেনেহ'লে কি আমি এই পানীৰ মাজতে থাকিম নেকি তিতিবুঢ়ী? মা, তোমালোকে চিন্তা নকৰিবা, আমি অমিতৰ ঘৰলৈ যাম। তাত তাৰ মাকৰ বাহিৰে কোনো নাই। তোমালোকে তাতেই থাকিব পাৰিবা কেইদিনমান। বানপানী কমিলে আকৌ উভতি আহিলেই হ'ল। এতিয়া আমি গাঁৱলৈ যোৱাৰ বাহিৰে আমাৰ হাতত বেলেগ উপায় নাই। শুনিছে? হয়, ব'লক আমাৰ আইজনীৰ ঘৰলৈকে গুচি যাওঁ। কেইদিনমান তাতেই থাকি আহিম। তাকে ময়ো কথাটো চিন্তা কৰিছোঁ। বিয়নী, আপোনালোক আমাৰ ঘৰলৈ অহাৰ কাৰণে মোৰ দেখি বৰ ভাল লাগিছে। কিন্তু আমাৰ ঘৰত এটাই ৰুম আছে, তাতে আমি তিনিওটা থাকোঁ। নাই, আপোনালোকে ভয় খাব নালাগে। মই বাহিৰতে শুই যাম। আপোনালোকে ৰুমৰ ভিতৰত আৰামত শুব পাৰিব। নাই বিয়নী, আপুনি আমাৰ কাৰণে ঘৰৰ বাহিৰত শুব নালাগে। আমি একেলগে শুব পাৰিম একেটা ৰুমতে। মোৰ বিৰাট লাজ লাগিছে এনেকৈ জী জোঁৱাইৰ ঘৰলৈ গুচি অহাৰ কাৰণে, যাৰ কাৰণে আপোনালোকৰ কষ্ট হৈছে। নহয় বিয়নী, আমি এতিয়া একেটা পৰিয়ালৰে হ'লোঁ, আৰু নিজৰ মানুহক যদি বিপদৰ সময়ত সহায় নকৰোঁ, মৃত্যুৰ পিছত জমেও মোক জেগা নিদিব থাকিবলৈ। বাৰু আপোনালোক বহকচোন, মই চাহ একাপ কৰোঁগৈ। মা, ব'লক ময়ো লাগি দিওঁগৈ। বিয়নী, আপুনি সঁচাই বহুত ভাল। আৰু আমাৰ ছোৱালীয়ে এনেকুৱা এখন ঘৰ এৰি গুচি গৈছিলে, তাইক পাৰিলে ক্ষমা কৰি দিব বিয়নী। নাই পাপা, নিহাৰিকাৰ গাত একো ভুল নাছিলে। মই তাইক বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। আপোনালোকে যিমান দিন ইচ্ছা আমাৰ ইয়াত থাকিব পাৰে। ধন্যবাদ জোঁৱাই, তুমি সঁচাই বৰ ভাল অন্তৰৰ মানুহ, তোমাৰ মাৰ নিচিনা। জোঁৱাই, ধনী দুখীয়া বুলি একো কথা নাই। আচলতে অন্তৰখনহে আচল কথা। তোমালোকৰ অন্তৰ ডাঙৰ, সেইকাৰণে আমাক থাকিবলৈ ঠাই অকণ দিছা। কিন্তু আজিকালিৰ দিনত টকা পইচা থাকিলেও মানুহে নিজৰ ঘৰত ঠাই দিব নিবিচাৰে। বোৱাৰী, ব'লা আকৌ ভিতৰলৈ চাহ কৰোঁগৈ। ইয়াতে কি কথা পাতি থাকিম বুলি ভাবিছা নেকি? আজি মা দেউতাই আহিছে, শুশ্ৰূষা কৰিব নালাগে নেকি? মা, গৈছোঁ। বন্ধুসকল, আজি আমাৰ কাহিনীটো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আৰু এটা কথা, আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ।